হাই ৰাইজ আমি মানে মিক্স অফ আছামিজ আমাৰ চেনেলটোৰ নাম আমি মানে বহুত দিন হ'ল ভিডিঅ' মানে বনোৱাই নাই আৰু আচলতে আজি আমি এটা ব্লগ বনাম বুলি মানে ওলাই আহিলোঁ মানে ব্লগটো বনাওঁ মানে অলপমান ফুৰি আহোঁ আমি তই কি আকলা কৈ থাকিবি নেকি আমাক ক'ব নেদা তই কবি নেকি তই কি ক তই কেমেৰা দেখাই দিছোঁ হাই গাইছ পেচাব কৰি আহিব চাল্লা তই আৰু পেচা কৰিবাক লাগি এখিনি কথা কেমেৰাৰ আগত ক'বা আহিছা দেখছা দূৰত যা তাত য'তে ত'তে পেচাব কৰি ফুৰা ডাঙৰ হৈছা আজি আছে কালি চাৰিটা চলিৰ বাবে হবি আই চা দোস্ত এতিয়া আমি মানে 4জন ল'ৰা যাম এইটো হৈছে ৰফিকুল সেইটো হৈছে পাপ্পা আৰু তেওঁ হৈছে মানে পুতুল আমি মানে 4জনে যাই কেনে চাই আহোঁ আৰু আমি মানে অলপ মানে ফুৰিবলৈ যাই আছোঁ মানে হেৰি চালখেত তাতে মানে এখন নতুন পাৰ্ক খুলিছে পাৰ্কখনত চাওঁ মানে কেনেকুৱা ওলাইছে মানে পাৰ্কখন মানে যোৱা নাই আৰু আজি মানে যাওঁ বুলি ভাবিছোঁ আৰু আমি ফাইনেলি জহাগাৰৰ চক পালোঁ আৰু বেছি দূৰ নাই প্ৰায় 2 কিলোমিটাৰ আছে আৰু তো গাইজ আমি এতিয়া মানে জহাগাৰ পালোঁ ইয়াতে দুটামান ল'ৰা আছে ইয়াতে বোলে দলঙৰ পৰা বোলে নদীত জাপ দিব তো বলো আমি গোটেইখিনি চাওঁ এতিয়া মানে বলটো এতিয়া কোনে মানে আগে আনবা পাৰে এইটো চোৱা যাব ইয়াতে মানে পানীত হৈছে বলৰ খেলা বা মানে সেইটো দস্তি মানে আনলাক আৰু বলটো ইয়াৰ মানে আনে গ'ল কষ্টখিনি এখন হৈছে মানে জহাগাৰৰ স্কুল আৰু ধুনীয়া ইয়াতে মানে বহুত ল'ৰা ছোৱালী হয় স্কুলখনৰ নাম হৈছে শংকৰ মাধৱ তো ফ্ৰেণ্ডছ এইখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ এই ৰাস্তাটো যি আছে এই ৰাস্তাটোৰে মুকালমুৱাৰ পৰা জাগৰা ৰোড হৈ নলবাৰী ওলাব পাৰি বৰ্তমান এই ৰাস্তাটো বহল কৰি থকা হৈছে আৰু যেতিয়া এই ৰাস্তাটোৰ কাম সম্পূৰ্ণ হ'ব তেতিয়া বৰক্ষেত্ৰীত আটাইতকৈ ডাঙৰ ৰাস্তা এইটোৱেই হ'ব আমি মানে এতিয়া ফাইনেলি আহি পালোঁ গংগা যমুনাৰ পাৰ্ক পালোঁ আৰু এতিয়া বলকচোন ভিতৰে কি আছে চাওঁ তো গাইজ এখানে হৈছে পাৰ্কৰ মেইন গেট ইয়াতে লেখাই আছে 10 টকাৰ টিকেট কাটি কেনে ইয়াতে যায় ভিতৰে সকলোখিনি বস্তু চাব পাৰিব ভিতৰত যাই থাকিম আমি এয়া মানে এইটো হ'ল দলং পালোঁ এইখন এইটো হৈছে মানে ধুনীয়া ব্ৰিজ বনাইছে এইখনত উঠিলে আকৌ ভাঙিটো নপৰে নাই নপৰে ধুনীয়া মজবুত দলং বনাইছে এইখন এইটো সাইডত মানে ধ্বংসা ৰুই দিছে চাওঁ একবাৰ বহি কেনে কেনেকুৱা লাগে বা ধুনীয়া আৰু ভাল লাগছে আৰু বহি কেনে তাতে মানে এনেকৈ বহি মানে ভিডিঅ' মানে ফটো উঠিব আহে ল'ৰা ছোৱালীসকলে মানে ফুৰিবলৈ আহে আৰু ভাল লাগছে আৰু ধুলেনীখনত উঠি কেনে বহুত ভাল লাগিছে এইটো হৈছে মন্দিৰ মানে মূৰ্তি আৰু সেইটো এটা কিবা আমাৰ ডিম্বুদা যে আহিছিল এইটো ঘৰতে আছিল আপোনালোকে ঘৰটো চাই লওক এটা ৰাতি আছে ইয়াতে এটা ৰাতি থাকিলে 2500 টকা লয় এটা ৰাতিতে 2500 টকা ডিম্বুদা আমাৰ ইয়াতে আছিল
আপোনালোকে চাব আহিব, বহুত বহুত ভাল লাগে, যদি থাকিম বুলি ভাবে 2500 টকা দিলে থাকিব পাৰিব আৰু এটা দিন। বহুত বহুত ভাল লাগে এই পাৰ্কত আহি কিনে। আমাৰ ইয়াৰতো যাবৰ টাইমে হোৱা নাই, গধূলি তোমালোকে যাম, মই নাযাওঁ। তো ৰাইজ এতিয়া আমাৰ মানে যোৱা সময় হ'ল মানে এতিয়া মানে আৰু আমাকতো সোমাৱা মানে মানাই কৰিছিল দেচোন, 4টাৰ পিছত মানে পাৰ্কখন মানে গেট বন্ধ হয়। মানে এই দাদাজনক আমি মানে সুধিম, দাদা আপোনাৰ নাম কি? মোৰ নাম শ্ৰী পুলেন বৈশ্য। আচ্ছা আচ্ছা, এই পাৰ্কখন বনাওঁতে মানে কিমানমান পইচা খৰচ হৈছিল? পইচাটো খৰচা হৈ আছে, এতিয়া বনাই আছে, এতিয়া মানে ৰেডি হোৱা নাই আৰু বনোৱা কমপ্লিট হোৱা নাই। মানে ঘৰবিলাক আৰু বনাই আছে। অঁ, আমাৰ আচ্ছা। ডিম্পুদা আহিছিল ন, ডিব্ৰু আহিছিল। ডিম্পুদাই মানে এইটো ঘৰতে আছিল। এইটো হৈছে কেইদিন আছিল ডিম্পুদাই? একদিন আছে। একদিন আছিল নেকি? পইচাটো কিমান লয় একদিনত? একদিনত এনেই আমাৰ তেওঁৰটো বেলেগ, এনেই আমাৰ পাৰ নাইট 2500। আচ্ছা, মানে পাৰ্কখন মানে কেতিয়াক লাগে মানে সম্পূৰ্ণ ৰেডি হৈ যাব? সম্পূৰ্ণ ইমান এতিয়া গোটেইখিনি ক'ব নোৱাৰি, সেনেকুৱা মানে এতিয়া কাম আমি চলি আছে? চলি আছে, তীব্ৰগতিত কাম চলি আছে। তো দে ঠিক আছে বাৰু, আমি মানে আজি বেয়া টাইমতে আহিলোঁ। ঠিক আছে, ঠিক আছে, আপুনি বেয়া নাপাব, নাপাওঁ। আকৌ আহিম, ঠিক আছে। গোটেই ক্লিয়াৰ হওক, অঁ, অঁ। হোৱাৰ পিছত আকৌ এদিন আহিম, ঠিক আছে। আপোনাক লগ কৰিম, আপুনিতো আছেই ইয়াতে। আছোঁ, আছোঁ। তো ঠিক আছে ৰাইজ, আমি মানে এতিয়া যাওঁ আৰু। এই মানে এওঁ দাদা এইটো মানে ইয়াতে মানে কাম কৰিছে। দাদা আপোনাৰ নাম কি? মোৰ নাম তপন আলয়। কি কাম কৰে আপুনি? মই গোটেইখিনিয়ে কৰোঁ, চব মিলা মাছ চাছৰ পৰাই গোটেইখিনি আৰু অঁ, মানে ইয়াতে ফিচাৰীবিলাক মানে গোটেইখিনি চাৱা চিন্তা কৰে আৰু কিটচেনতো গোটেই কিটচেনৰো কাম কৰে আপুনি? কিটচেনৰ কাম কৰোঁ। ফিচাৰীও চাই? ফিচাৰী আছে, এতিয়া আমাৰ কিটচেন বন্ধ। কিটচেন বন্ধ আছে এতিয়া, মানে ফিচাৰীৰে মানে অলপ মাছ চাছৰ কাটাত দি আছে আৰু। বাকী পাৰ্কখন কেনে চলি আছে? ধুনীয়া। ধুনীয়া চলি আছে ন? এই দাদাজনে মানে ইয়াতে কাম কৰি আছে আৰু ইয়াতে মানে এতিয়া মানে কিটচেনত কাম কৰে দাদাই, কিন্তু এতিয়া মানে কিটচেন বন্ধ আছেতো, তোৰ কাৰণে মানে মাছ চাছখিনিও মানে ফিচাৰীত মানে আধা চাদাৰখিনি দি থাকে আৰু এনে চাৱা কৰে। 15,000 মান টকা দিম। দাদাই মানে মাহটোত মানে চেলাৰী 15,000 মান টকা পায় আৰু কিবাকে চলি আছে আৰু 15,000তে আৰু চলি আছে আৰু ধুনীয়াকে। এতিয়া কিমান দিয়ে আপোনাক? এতিয়া কম, এতিয়া অলপ চলপ দিয়ে। এতিয়া মানে অলপ চলপ দিয়ে আৰু কি কাৰণ এতিয়া পাৰ্কখন মানে বন্ধ আছেতো, চালু হোৱা নাই, এইটোৰ কাৰণে মানে মালিকেও মানে এতিয়া অলপ তাক মানে তেওঁক মানে খৰচাৰ কাৰণে কিবা অলপমান দি আছে আৰু, ফুল দৰমহা দিয়া নাই আৰু। ফুল দিয়া নাই। তো ঠিক আছে দাদা, আপুনি কৰি থাকিব, পাৰ্কখন যেতিয়া ৰেডি হ'ব আমি আকৌ আহিম, আপোনালোকক লগ পাম। ঠিক আছে, বাই। বাই বাই।